Hello everyone, this is Firdausi. Welcome back to our channel Know With Us. আজি মই আৰু এটা বিশেষ ভিডিঅ' লৈ আহিছোঁ যেহেতু আপোনালোকৰ 21ৰ যেটো স্পেশাল টেট 28 ফেব্ৰুৱাৰীত পাতিব গৈ আছে সেই টেটৰ উপযোগী হোৱাকে মই আজি আৰু এটা বিষয় আপোনালোকক লৈ আহিছোঁ আজিৰ বিষয়টো হৈছে আমাৰ মাধৱদেৱ আজিৰ আমাৰ বিষয়টো হৈছে মাধৱদেৱ মাধৱদেৱৰ জন্ম হৈছিল 1489 কাছিকটা নদীৰ পাৰৰ হৰিশিঙা বৰাৰ ঘৰত স্থান উত্তৰ লখিমপুৰৰ নাৰায়ণপুৰৰ লেটেকু পুখুৰী পিতৃ গোবিন্দগিৰি ভূঞা মাতৃ মনোৰমা পত্নী বিশেষ পত্নী নাই বিয়াই পতা নাছিল চিৰকুমাৰ আছিল এখেত গুৰু প্ৰথম গুৰু ৰাজেন্দ্ৰ অধ্যাপক আৰু পৰৱৰ্তী সময়ত এখেতৰ গুৰু আছিল শংকৰদেৱ আৰু এখেতৰ মৃত্যু হৈছিল 1596 চনত কোচবিহাৰত মাধৱদেৱ অসমৰ একশৰণ নাম ধৰ্ম প্ৰৱৰ্তনৰ এজন মূল খুঁটা আছিল তেখেত মহাপুৰুষ শংকৰদেৱৰ অন্যতম শ্ৰেষ্ঠ শিষ্য আছিল প্ৰথমে মাধৱদেৱ গুৰ শাক্ত ধৰ্মৰ ভক্ত আছিল তেখেত বলি বিধানত বিশ্বাসী আছিল মাধৱদেৱ আৰু শংকৰদেৱৰ মিলনক মণি কাঞ্চন সংযোগ বুলি জনা যায় আমি কি জানো মাধৱদেৱ আৰু শংকৰদেৱৰ পিছত গৈ পেলাই মিলন হৈছিল আৰু এই মিলনটো কি বুলি জনা গৈছিল মণি কাঞ্চন সংযোগ বুলি জনা গৈছিল এতিয়া হক আমি চাও মাধৱদেৱৰ ৰচনাৰাজি ৰচনা ৰীতি বা ৰূপ অনুসৰি মাধৱদেৱৰ ৰচনাৰাজিক 4টা ভাগত ভাগ কৰিব পাৰি 1 নম্বৰ আখ্যানমূলক 2 নম্বৰ তথ্যমূলক 3 নম্বৰ নাট আৰু ঝুমুৰা 4 নম্বৰ গীত এইকেইটা আছিল মাধৱদেৱৰ মূলত ৰচনাৰাজি এতিয়া আমি প্ৰতিটোৰে বিশেষকৈ আলোচনা কৰিম আখ্যানমূলক ৰচনা কোনবিলাক তত্ত্বমূলক কোনবিলাক বিশেষকৈ আমি গোটেইখিনি আলোচনা কৰি যাম এতিয়া আমি চাও আখ্যানমূলক ৰচনা আখ্যানমূলক ৰচনাৰ ভিতৰত প্ৰথম আছিল কি আদিকাণ্ড ৰামায়ণক কি কৰিছিল মাধৱদেৱে অনুবাদ কৰিছিল ৰাজসূয় কাব্য যেটো আছিল হেতু শুক্লধ্বজৰ যিজন ৰজা আছিল এই ৰজাৰ উৎসাহত কি কৰিছিল মাধৱদেৱে ৰচনা কৰিছিল তাৰ পিছত আমি চাম তত্ত্বমূলক ৰচনাৰ ভিতৰত প্ৰথম জন্ম ৰহস্য ভক্তি ৰত্নআলীটো হৈছে বৈষ্ণৱ ধৰ্মৰ 4 পুথিৰ ভিতৰত শীৰ্ষ পুথি অৰ্থাৎ বৈষ্ণৱ ধৰ্মৰ যি শ্ৰেষ্ঠ 4টা পুথি আছে এই 4 পুথিৰ ভিতৰতো ভক্তি ৰত্নআলীও এটা শ্ৰেষ্ঠ পুথি নামমালিকা তাৰ পিছত হৈছে আমাৰ নামঘোষা হয়তো বহুতে শুনিলে আমি সকলোৱে গম পাওঁ যে নামঘোষা হৈছে আমাৰ মাধৱদেৱৰ ৰচনা আৰু নামঘোষা হৈছে মাধৱদেৱৰ অনুপম আৰু অনন্য ৰচনা নামঘোষাৰ আৰু এটা নাম আছে যাক হেজাৰী গুহা বুলি জনা যায় কিয় জনা যায় ইয়াত কি আছে 1000 গুহা থকাৰ কাৰণে নামঘোষাক হেজাৰী গুহা বুলি জনা যায় তাৰ পিছত আমি চাম নাট প্ৰথম নাট অৰ্জুন ভঞ্জনক প্ৰথম পূৰ্ণাংগ অংকীয়া নাট বুলি জনা যায় তাৰ পিছৰ নাটটো হৈছে আমাৰ কি দধিমথন একেটা নাটৰ উপৰিও মাধৱদেৱে কি কৰিছে ঝুমুৰা ৰচনাও কৰিছে ঝুমুৰাবিলাক আমি চাও ঝুমুৰাবিলাক কৃষ্ণ কৰ্ণমৃতৰ পৰা লোৱা সংস্কৃত শ্লোক বুলি জনা যায় কাক ঝুমুৰাক প্ৰথম ঝুমুৰা কি চুৰ ধৰা পিম্পৰা ঘুচুৱা ভোজন বিহাৰ ভূমি লেটুৱা কুটৰা খেলা এইকেইটা হৈছে আমাৰ ঝুমুৰা কৰ পৰা লোৱা শ্লোক কৃষ্ণ কৰ্ণমৃতৰ পৰা লোৱা সংস্কৃত শ্লোক আপোনালোকে নাট আৰু ঝুমুৰাৰ ভিতৰত খেলিমেলি সৃষ্টি নকৰিব বহুতে ঝুমুৰাবিলাককো নাট ক'ব খোজে কিন্তু এনে নহয় এতিয়া আমি চাম গীত মাধৱদেৱৰ ৰচনা কৰা গীতৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ গীতবিলাকে হৈছে বৰগীত মাধৱদেৱে সৰ্বমুঠ 9 কৰি অৰ্থাৎ 180টা বৰগীত ৰচনা কৰিছিল কিন্তু 157টা বৰগীতহে পোৱা গৈছিল বাকিখিনি পোৱা যোৱা নাছিল তাৰ পিছত আমি চাম উল্লেখযোগ্য বৰগীত হৈছে কি মাধৱদেৱৰ তেজেৰে কমলাপতি এই ৰচনাৰাজিসমূহৰ উপৰিও মাধৱদেৱৰ ওপৰত আহিব লগা প্ৰশ্ন কি হ'ব পাৰে তাৰ ওপৰত মই আৰু অলপ আলোকপাত কৰিছোঁ মাধৱদেৱৰ সন্দেহজনক গ্ৰন্থ গুপ্তসাৰ মাধৱদেৱে সৃষ্টি কৰা ভটিমা গুৰু ভটিমা মাধৱদেৱে 1568 চনৰ পৰা 1596 চনলৈ বৈষ্ণৱ ধৰ্মৰ গুৰুভাৰ বহন কৰিছিল মুঠ কেইবছৰ 28 বছৰ লক্ষ্মীনাথ বেজবৰুৱাই শংকৰ মাধৱৰ মিলনক মণিকাঞ্চন সংযোগ আখ্যা দিছিল কোনে দিছিল লক্ষ্মীনাথ বেজবৰুৱাই আপোনালোকে ভালকৈ মনত ৰাখিব ইয়াৰ পৰা কোৱেশ্চন আহিব আৰু ইয়াৰ পিছত চাম আমি মাধৱদেৱৰ ওপৰত আহিব লগা আৰু কি কোৱেশ্চন থাকিব পাৰে নামঘোষা আপোনালোকে সকলোৱে জানে মাধৱদেৱৰ অনুপম সৃষ্টি নামঘোষাক ডক্টৰ বাণীকান্ত কাকতিয়ে কি আখ্যা দিছিল নামঘোষাক ডক্টৰ বাণীকান্ত কাকতিয়ে আখ্যা দিছিল সোৱান সং অসমীয়াত ইয়াক কয় মহাপ্ৰস্থানিক গীত
আৰু এখেতৰ মৃত্যু হৈছিল 1596 চনত কোচবিহাৰত। মাধৱদেৱৰ ওপৰত আহিব লগা কুৱেশ্যনখিনিৰ যিটো এটা কনচেপ্ট সেইটো দিবলৈ মই ট্ৰাই কৰিছোঁ। আপোনালোকে এইখিনি গোটেইখিনি কনচেপ্টখিনি চাওক, ইয়াৰ পৰা নিশ্চয় কুৱেশ্যন আহিব আৰু আপোনালোকৰ কিমান দূৰ ক্লিয়াৰ হৈছে তাৰ টেষ্ট কৰিবৰ কাৰণে মই ইয়াত 10টা কুৱেশ্যন ৰাখিছোঁ। আপোনালোকে ইয়াৰ সঠিক উত্তৰ দিবলৈ যত্ন কৰিব। ইতিমধ্যে মই যিখিনি আলোচনা কৰিছোঁ তাৰ ওপৰত ভিত্তি কৰি মই 10টা কুৱেশ্যন কাটিছোঁ আৰু ইয়াৰ উত্তৰখিনি মই কৈ নিদিওঁ। আপোনালোকে উত্তৰখিনিৰ কাৰণে ভিডিঅ'টো আকৌ এবাৰ চাব, তেতিয়া নিশ্চয় উত্তৰখিনি পাই যাব। আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে মাধৱদেৱে সৃষ্টি কৰা প্ৰতিমাৰ নাম কি? ছেকেণ্ড কুৱেশ্যনটো মাধৱদেৱৰ পত্নীৰ নাম কি? একচুৱেলি এইটো এটা আচৰিত কুৱেশ্যন, মাধৱদেৱৰ পত্নীৰ নাম কি? আপোনালোকে ভাবক ইয়াৰ আনচাৰ কি হ'ব? নামঘোষাক ডক্টৰ বাণীকান্ত কাকতিয়ে কি আখ্যা দিছিল? তাৰপিছত কাৰ মিলনক মণিকাঞ্চন সংযোগ বুলি জনা যায়? মাধৱদেৱৰ অনুবাদমূলক ৰচনাটো কি? তাৰ পিছৰ কুৱেশ্যনটো হৈছে মাধৱদেৱৰ পূৰ্ণাংগ অংকীয়া নাটখনৰ নাম কি? তাৰ পিছৰ কুৱেশ্যন হেজাৰী গুহা কাক জনা যায়? হয়তো আপোনালোকৰ হাঁহি উঠিছে কুৱেশ্যনটো চাই পেলাই। ইয়াৰ উত্তৰ হয়তো সকলোৱে জানে, হয়নে নহয়? তাৰ পিছৰ কুৱেশ্যনটো চাওক, মাধৱদেৱৰ উল্লেখযোগ্য বৰগীতটোৰ নাম কি? তাৰ পিছৰ কুৱেশ্যন মাধৱদেৱৰ সন্দেহজনক গ্ৰন্থখনৰ নাম কি? যদি আপোনালোকে এইখিনি কুৱেশ্যনৰ আনচাৰ নাজানে, মই বাৰে বাৰে কৈছোঁ আপোনালোকে ভিডিঅ'টো আকৌ চাব, তেতিয়া হয় নিশ্চয় উত্তৰ পাই যাব। মাধৱদেৱৰ বৰগীতৰ সংখ্যা কিমান আছিল? এতিয়া আজি এইখিনি কুৱেশ্যন ৰাখিছোঁ, মাত্ৰ 10টা, আৰু আপোনালোকে উত্তৰখিনি দিবলৈ যত্ন কৰিব। আৰু আজি মই এইটো ভিডিঅ' এইখিনিলৈকে সামৰিছোঁ। ধন্যবাদ।